কেইটামান মানে আছে কি মোৰ ভিডিঅ'ত তাৰমানে যা তাত কমেণ্ট দিব আহে আৰু কমেণ্ট দি থৈ যায়। মোৰ ভিডিঅ'ত তাৰমানে মই এটা যদি কিবা ফেচবুকত তাৰমানে ভিডিঅ' কিবা এটা আপলোড কৰোঁ মানে যা তাত মানে কমেণ্ট দি থয়। ফেচবুকত হওক ইউটিউবত ইনষ্টাগ্ৰামত মানে যদি মই ৰিলছ এটা যদি আপলোড কৰোঁ বা ৰিলছ এটা যদি মই বনাই কিনে মই ইউটিউবত বা ইনষ্টাগ্ৰামত ইউটিউবত দিওঁ তাতে কমেণ্ট কৰিব আহিবই তাৰমানে ফেচবুকত হওক য'তে নহওক মানে ফটো এটা যদি মই দিওঁ তাৰমানে তাতে বেয়াকৈ তাৰমানে সিহঁতে কমেণ্ট কৰিব আহে। ইয়াতে তাৰমানে কমেণ্ট কৰিবই আহে। বাবে সিহঁতে ৰিচাৰ্জ কৰি দিছে আৰু ইয়াতে মোবাইলটো লৈ কিনে আৰু মোক তাৰমানে মোৰ ভিডিঅ'তে আৰু ফটোতে মই কমেণ্ট কৰিব আহিব। ইয়াতে বেলেগ কাৰো কাম নাই সিহঁতে। নাজানো সিহঁতে কিহৰ কাৰণে মোৰ এইবিলাক কৰি আছে মোৰ লগত ক'ব নোৱাৰোঁ। কিন্তু তহঁতে সেইকাৰণে মই সিহঁতক কৈ দিছোঁ যে তহঁতে আজিৰ পৰা মোৰ ভিডিঅ' নাচাবি। তহঁতে মোক বেয়া পোৱা আৰু মই জানো তহঁতে মোক বেয়া পোৱা, সেইকাৰণে মোৰ ভিডিঅ' একদম নাচাবি। তহঁতে বেলেগৰ ভিডিঅ'ত যি কৰা কৰি থাকিবি, কিন্তু মোৰ ভিডিঅ'ত সেইবিলাক নকৰিবি। মই সেইকাৰণে লাষ্ট কৈ দিছোঁ তহঁতক। আৰু ইয়াৰ পিছত মই কিন্তু তহঁতক একদম এনেকুৱা ভিডিঅ' চিডিঅ' বনাই কিনে মই নকওঁ হা। সেইকাৰণে মই কৈ দিছোঁ তহঁতে মোৰ ভিডিঅ' বেয়া পোৱা, কিন্তু যা তা কমেণ্ট নকৰিবি। মোৰ কাৰণ মই চাই থাকোঁ তহঁতৰ মোৰ কমেণ্টবিলাক, তাৰমানে মই কাকো ৰিপ্লাই নিদিওঁ বুলিহে। কাৰণ মই ভাল যিয়ে কমেণ্ট কৰিব মই সিহঁতকে ৰিপ্লাই দিওঁ। বেয়া কমেণ্ট কৰা মই ৰিপ্লাই মই একো নিদিওঁৱে। আৰু তহঁতে মই চাই আছোঁ তাৰমানে এনেকুৱাকৈ 2-3 দিন ধৰি কিনে মোক ৰেগুলাৰ তাৰমানে মোক ভাল কিবা এটা বনালেও তাৰমানে বেয়াকৈ তাৰমানে কমেণ্ট কৰিবি তহঁতে। আৰু তহঁতে জানা যে মোৰ 3টাকৈ চেনেল আছে। মই এটা চেনেলত মোৰ কাম কৰি নাথাকোঁ। মই 3টাকৈ চেনেল আছে। তাত 3টা চেনেলত মই কি মই 2টাকৈ চেনেল মই কৰোঁ, কাৰ্টুন ভিডিঅ' বনাওঁ। আৰু তাতেও তহঁতে যাই কিনে বেয়াকৈ কমেণ্টবিলাক কৰি থাকিবি। আৰু ইয়াত মই ব্লগ চলগ দি থাকোঁ, কেতিয়াবা ভিডিঅ' চিডিঅ' কিবা লাইভ ভিডিঅ' মই বনাই পাওঁ কিবা দি দিওঁ হা। তাতে সেইবিলাক তাতেও তহঁতে মানে একদম বেয়াকৈ কমেণ্ট কৰিবি। ফটো এটা দিলোঁ তাৰমানে বেয়া কমেণ্ট কৰিবি। তহঁতে সেইবিলাক মই বুজি পোৱা নাই। তহঁতে কিহৰ কাৰণে এইবিলাক তাৰমানে এইবিলাক ফটো আমি কৰা তহঁতে সেইবিলাক মই বুজি পোৱা নাই। তাৰমানে ভাল বস্তু কিবা এটা বনালে যা তা কমেণ্ট কৰিবি। এটা ভিডিঅ' বনাওঁতে কিমান কষ্ট হয় সেইটো ইউটিউবাৰ এজনেহে জানে, যে এটা ভিডিঅ' বনাওঁতে কিমানখিনি এডিটিং কৰিব, কিবা কিবি কৰিব লাগে, ভিডিঅ' শ্বুট কৰিব লাগে কিবা কিনে সেইবিলাক। আৰু তই সেই কষ্টখিনি তহঁতে বুজি নোপোৱা। সেইকাৰণে যা তা তাৰমানে কমেণ্ট কৰিব অহা আৰু সেইবিলাক আৰু সেইবিলাক নকৰিবি, গম পাইছা। তহঁতে বেয়া পোৱা নাচালে হ'ল, মোৰ ভিডিঅ'ই নাচাবি। যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় সিহঁতে চাব আৰু সিহঁতে আগলৈ চাই থাকিব। আৰু সিহঁতক মই একদম ভাল পাওঁ। আৰু যিসকলে মোৰ ভিডিঅ'ত একদম তাৰমানে বেয়াকৈ কমেণ্ট কৰিছে মই মই ৰিপ্লাইও নিদিওঁ হা। কিন্তু মোৰ কাজিয়া কৰিব ইচ্ছাও নাই। তহঁতে মোৰ ভিডিঅ' নাচাবি, সেইখিনি মই তহঁতক কৈ দিছোঁ। সেয়াই আছিল। কিন্তু তহঁতে এইবাৰ মই কিন্তু লাষ্ট কৈ দিছোঁ। মই ইমান ভিডিঅ' কেতিয়াও বনাই কিনে তক কোৱা নাছিলোঁ এনেকুৱাকৈ যে মোৰ ভিডিঅ' নাচাবি বা মোৰ কমেণ্ট কৰে কিবা কৰে। মই নাম মেনশ্যন নকৰোঁ কাৰো। তহঁতক কৈ দিছোঁ যিয়ে মই যাক কৈছোঁ এই কথাখিনি। আৰু যিকেইটা কৰিছিলে সিহঁতে ভালদৰে এই ভিডিঅ'টো চাই কিনে বেয়া হ'ব। আৰু মই জানো এই ভিডিঅ'টো চোৱাৰ পিছত তাতে আকৌ সিহঁতে তাৰমানে কমেণ্ট কৰিব, নিশ্চয় কৰিব। কিন্তু সিহঁতে এই ভিডিঅ'টো মই কিন্তু লাষ্ট কিন্তু তহঁতক মই কৈ দিছোঁ যে আৰু ভিডিঅ'ত মানে মোৰ ভিডিঅ'ত আৰু কমেণ্ট চমেণ্ট বেয়াকৈ নকৰিবি হা। সেইটো কৈছোঁ। তহঁতক মই এইখিনি বুজি পালি নাপালি নাই, কিন্তু মই এইবাৰ কিন্তু লাষ্ট কৈ দিছোঁ তহঁতক।